হেল্ল' ভালে আছেনে মাই ডগ বহুত মানুহ হৈছে নহয় মানে এনেকুৱা স্কুলৰ প্ৰগ্ৰামত আহিবলৈ মই ভয় খাওঁ নহয় মানে মই এনেকুৱা স্কুলৰ প্ৰগ্ৰামত নাহোঁৱেই মই খোৱা বোৱা প্ৰগ্ৰামত নাহোঁ বেছি এতিয়া মোৰ একে জোৰ জবৰদস্তি আনিছে জানেনে নাই নাই মই স্কুলৰ অনুষ্ঠান নহয় মই মানে প্ৰথম মই বহুত মাভাছ মাৰিছোঁ মানে ইয়াত বহুত চাহহাতত দেখিলে মই কপি থাকোঁ চাহহাতত দেখিছোঁ যে প্ৰথমতে সেয়া এটা কৰি লওঁ সৰস্বতী আমি বোলো আই যিখিনি মনত আছে দিবা পাহৰাই নহয় সৰস্বতী আমি বোলো আই মঞ্চৰ ওপৰত মোহন আছে কেকেচা না নহয় আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে ৰ'ব লাইটত কোন আছে হা আমাৰ গৌতম দা আমাৰ গৌতম আছে মোৰ বন্ধু আমাৰ বন্ধু এইটো আপুনি কি কাম কৰিলে কোনটো মোক ক কি মই যে উঠি আহিছোঁ গোটেই বগা কৰি থৈ দিছে পোহৰটো বগা অঁ এনেকুৱা পোহৰ অঁ আৰু মই সোমাওঁতে গোটেই এই ৰঙা হৈ গ'ল এইটো জানিবই লাগে তই সৰু ল'ৰা তোৰ প্ৰেছাৰ নৰ্মেল মোৰ হাই হৈ আছে নহয় ৰঙা দি দিছে হয়নে বোলে হৰি মজা চাহ আপুনি বেছি চিৰিয়াছ কথা নক'ব আপুনি আকা ইংগিতে আজি বেছি কথা ক'ব হয় প্ৰথমে আমাৰ যিমান পাৰোঁ মোৰ ছুটিকে কওঁ মানে চমুৱাই কওঁ বেছি কথা নক'ব ডাক্তৰে মানে আচলতে মোক বেছিকৈ কথা ক'বলৈ হাক দিছে আচলতে আপোনালোকেও জানে যে কেইদিনমান আগত মোৰ বেমাৰ হৈ গৈছে আচলতে মানে প্ৰেছাৰটো বাঢ়ি গৈছিল টোপনি ক্ষতি হৈ আছিল ৰাস কৰি আছিলোঁ আৰু খুব গেছ হৈ আছিল প্ৰেছাৰটো বাঢ়ি অলপ গাটো বেয়া লাগিছিল মই নিজে ফোন কৰি পেলাই হস্পিটেলখনৰ ওচৰত সেইফালেদি আহি আছিলোঁ কাৰণে তাতে সোমাই গ'লোঁ তলৰটো 120 ওপৰটো 200 মই এলা প্ৰেছাৰ থকা নাই অকণ হাই ভল্টেজত দিছোঁ কিন্তু বহুত মেডিচিন প্ৰেছাৰো বহুত মেডিচিন ওলাল বহুত মেডিচিন মানুহে খালে কিন্তু মই যিটো মেডিচিন পালোঁ আপোনালোকে হয়তো ইয়াৰে কোনোবাই পাইছে মই যিটো দেখিছোঁ মানুহৰ গা বেয়া হ'লে সেইটো মেডিচিনতকৈ বেলেগ মেডিচিন নাই সেই মেডিচিনটো এইটো ইমান কাম কৰে বিশ্বাস কৰক সেই মেডিচিনটো খুব বেছি চাগে 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে মই মানুহটো লাহে লাহে সুস্থ হ'লোঁ মেডিচিনটোৰ নামটো কি জানে চবেই জানি থওক আপোনালোকৰ আশীৰ্বাদৰ কাৰণে চাগে এনেকৈ সুস্থ হ'ল থেংক ইউ আৰু প্ৰেছাৰ বঢ়া বহুত কাৰণ আছে বহুত মানুহৰ খোৱা বোৱাৰ কাৰণে প্ৰেছাৰ বাঢ়ে টোপনি ক্ষতিৰ কাৰণে প্ৰেছাৰ বাঢ়ে মোৰ সেইবোৰ কাৰণ নাছিল মোৰ ঘৈণী দুজনীৰ কাৰণে প্ৰেছাৰ বাঢ়িছে চিৰিয়েলত এজনী ঘৰত এজনী ইমান চম্ভালিব নোৱাৰে প্ৰথম কেকেচা যেতিয়া পেছা বাঢ়িছে বুলি কৈছে কমলে মোক চাইছে মোহন কেকেচা পেছা মই ভাবিছোঁ আকৌ নতুনকৈ পেছা কুকাৰ এটা কিনিছে নেকি মই আকৌ চাইছোঁ ছাগলী আন তাৰপিছত কৈছে এইটো পেছা বেমাৰ নাই ইমান ন মানে মোৰ নিচিনা হ'লে মানুহৰ মানে দাঁতে 2টা থাকক লিভাৰ কিন্তু 32টা থাকিব লাগে আমাৰ হজমেই হৈ যায় এতিয়াতো কিছুমান বস্তু বাদ দিব লাগিব চবেই জানে কেঁচা নিমখ খাব নালাগে খোজকাঢ়িব লাগে ছাগলী মাংস খুব বেয়া চবেই জানে মোক খালি ছাগলীটো খাব দিছে প্ৰেছাৰ ঔষধটো ছাগলীটো খুৱাই ল'বলৈ দিছে বোলে হৰি কাৰণে হুলস্থুল এনেকুৱা দেখি ঘৰৰ পৰাও যে বেছি খবৰ চবৰ লৈ আছে মানুহখিনিও সুধি আছে খবৰ লৈ আছে প্ৰথমে অলপ ভয় লাগিছিল বোলো আকৌ গা চা বেয়াই লাগিব নি বাঢ়িয়ে যাব নি প্ৰেছাৰ তাৰপিছত সেই যেনিবা মণিমুখখন মনত পেলাই দিছোঁ আৰু ঠাণ্ডা হৈ গৈছে মিছাই কৈছে গোটেই মানুহ ভয় খাই অৱস্থা নাই মই তেতিয়া কেকেচাৰ মোৰ যোৰহাটত অনুষ্ঠান আছিলে কেকেচাৰ যাব নোৱাৰে মই গাড়ীৰ পৰা মণিপুৰক লৈ গৈছোঁ কেকেচাৰ ঠাইত তেতিয়া মই মণিপুৰক কৈছোঁ বোলে মই গ'লে কেকেচাৰ প্ৰেছাৰ ঠিক হৈ যাব তাৰপিছত আমি যিদিনাখন হস্পিটেলত আছোঁ মই ৰখিবলৈ গৈছোঁ পেচেণ্ট ৰখিবলৈ গৈছোঁ মই ৰখিবলৈ যাওঁতেহে শুই দিলোঁ বেমাৰীয়েহে মোক জগাইছে উঠ বেমাৰ ভালেই হৈ গ'ল আৰু আমি যে এনেকুৱা কথাবিলাক ধেমেলীয়া কথাবিলাক কৈ থাকোঁ জীৱনত আমাৰ চিৰিয়াছ মুভমেণ্টবিলাকতো
আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো এনেকুৱা মুভমেণ্টবিলাকৰ মুখামুখি হওঁ নহয় সেইটো সময়ত হাঁহিবলৈও ভয় লাগে নিজৰ এতিয়া মোক MRI কৰিবলৈ নিছে পিছত গম পালোঁ ইহঁতৰ মাকক নিছিল তাতে মেচিনটোৰ ভিতৰত সোমালেও কোনোবা মানুহ ৰৈ থাকিব দিয়ে বোলে ঘৰৰ মানুহ মোৰতো কোনো নাই মই অকলে সোমাই গ'লোঁ চবেই চিনি পায় মেচিনটোৰ ভিতৰত কাৰো এনেকুৱা নহওক বিৰাট শব্দ কৰে এই যে টাইলছ কাটিলে যে শব্দটো হয় তেনেকুৱা শব্দ হাত দুটা এনেকৈ ধৰি থাকিব লাগে মেচিনটোৰ ভিতৰত কেনেকুৱা ভয় লাগে মোক কৈছে গান আছে যদি আপুনি ভয় কৰে মইতো ভয় কৰিম বুলি ক'বলৈ ভাল লগা নাই মই বোলো গান শুনিব পাৰি কৈছে কি শুনিব মই চাই ভক্ত মই বোলো চাই গান এটা চাই বাবা গান এটা লগাই দিওঁ গান কি লগাইছে গম পায়নে হাঁহিলে তুমি মনি মুকুতা কৰে মই বোলো MRI মেচিনেও মোক এৰি দিয়া নাই এই দুটাৰ পৰা তাত মানে হাঁহিবলৈ অলপ কৃষ্ণ কৃষ্ণ কৈছে বোলো কৃষ্ণ এওঁলোকে শুনিলে কি ভাবিব বোলে পেচেণ্ট এইটো হাঁহি আছে বোলে আও হৰি থেংক ইউ এতিয়া কওক কিবা আপোনালোকৰ আছে যদি আই লাভ ইউ টু জেনেৰেলি ল'ৰা মানুহক নকওঁ তথাপি কৈছোঁ আৰু মানে ল'ৰা মানুহে ডাইৰেক্ট আই লাভ ইউ ক'ব নালাগে আই ভেলু বুলি ক'ব আমাৰ মণিক কোনে কোনে ভাল পায় হাত ডাঙৰচোন ল'ৰাখিনিয়ে নকওঁ মই আছোঁ থেংক ইউ আপোনালোকৰ মৰমৰ কাৰণে আচলতে আমাৰ সেইখন সংসাৰো ইমান ধুনীয়াকৈ চলি আছে এটা কথা বুজি নাপালোঁ ছাৰৰ ৰুমত বহিলোঁ প্ৰিন্সিপাল ছাৰৰ ৰুমত বহিলোঁ চাহ বিস্কুট পিঠা এনেকৈ কিবা কিবি খোৱালে আৰু ইয়াক মাতি নিছে মই কিবা খাওঁ নে নাখাওঁ আচলতে সুধিবলৈ চাহ যিগৰাকীয়ে দি আছে যে মোৰ কিবা নিয়ম আছে নেকি কাৰণ বেমাৰ হৈ আছে যে ভিতৰত গৈ তই কি ক'লিগৈ ইয়াক চাহ বিস্কুট পিঠা দিছে আপোনালোকে বিশ্বাস নকৰিব মোক প্লেট এখনতে নহৰু এসোপা উলিয়াই দিছে না মই ছাৰক ক'লো বোলো ছাৰ হেভি খানা দি নিদিব কেঁচা প্ৰেছাৰটো বাঢ়ি থাকে যে সেইকাৰণে নহৰু খালে প্ৰেছাৰটো কমে মানে এতিয়া আপোনাৰ যাওঁতে ভাতৰ লগত নহৰুৱে পাব মানে মই কৈছোঁ মানে আপোনাৰ পৰা ভয় খালোঁতো সেইকাৰণে মই কৈছোঁ মই মানে মাংস আছে ইয়াত ছাগলী সেইকাৰণে মই খাম বুলি ক'লোঁ মই বোলো ছাৰে সুধিছে কি খাবি মই বোলো নিৰামিষ মাংস ভাতে খাওঁ প্ৰেছাৰটোতো নবগাই যদি মাংস খাই পেলাই লগত যাব পাৰি নহয় মই নিৰামিষ মাংস ভাত খাম ধুনীয়া নিৰামিষ মাংস ভাতটো কি মানে নিৰামিষ ছাগলী খাবি বোলে খাম কেনেকৈ নিৰামিষ হ'ব নিৰামিষ সেইটো ছাগলী খালে কেনেকৈ নিৰামিষ হ'ব কিয় নিৰামিষ হ'ব কেনেকৈ ছাগলীজনীয়ে কি খায় ঘাঁহ বন এইবোৰ ঘাঁহটো বোলে মাছ মাংসত পৰে হয় নে নহয় ছাগলী আছোঁ নিৰামিষেই খাম তাই নিৰামিষ খাই মই তাইক খাম হয় নহয় তই মতা নে মাইকী এই খাব কি সুধিলে কচোন কি তই মতা নে মাইকী মই মোহিনী যে সেইকাৰণে সুধিছোঁ মই মতা চিন কি সেই চিন কি এইবিলাক কি সুধিছে মানুহক বলবদ্ধ চীন এখন দেশ এনেকুৱা এখন দেশৰ নাম কচোন যিখন বিচাৰিলে নাপায় বিচাৰিলে দেশ নাপায় ৰাস্তা আছে গাড়ী নাই ঘৰ আছে মানুহ নাই গছ আছে পাত নাই কি এই কৈছে এই মেপ কোনে কৈছে হাতটো ইখনো দাঙি দিয়া সেইটো কি আকৌ এইটো মিউজিক দিয়া হাতখন দাঙি দিয়া তুমি মিউজিক দিয়া এইটো বেয়া নহয় ঘৰৰ মানুহখিনি মাত বুজি নাপায় হয়নে কাৰণ চিঞৰাৰ পিছত আকৌ ঘৰত গালি দিয়ে এইবিলাক অসৎ ভালি কৰিবলৈ ফাংচনলৈ যায় হয়নে নহয় নহ'লেও থেংক ইউ লাভ ইউ এখন দেশ যি বিচাৰিলে নাপায় সেইটো নাজানে কিন্তু মাত নাই সেইকাৰণে কি খেলা খেলিব নোৱাৰি প্ৰেম খেলা মেখেলা কি দেশ বিচাৰিলেও নাপায় নিৰুদ দেশ তই মাজে মাজে ৰঙাটো দিবি আকৌ নকলো বুলি নিদিয়াকে নাথাকিবি আপুনি ৰঙা দিলে মই টেবলেট খুৱাম সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰি যিহেতু ৰাসৰ আমাৰ বতৰ চলি আছে এফালে ৰাসৰ গীত গান কি সহযোগ কৰিবনে হাত চাপৰি নহয় এইটো নহয় ঘৰটো নহয় নামৰটো তালটো গোসাঁইও বুজি নাই তেৱে না জানিলে কেৱল ফুটে বৰ বিনে
পালি পোহৰি গান সবেনি জাগৈলা উপজিলে জগন্নাথ। ধন্যবাদ ধন্যবাদ। এইপিনে মাজৰ আইতা এগৰাকী, মই ভাবিছোঁ আহোঁতে আমাক বহুত সহযোগ কৰিছে, এতিয়া আহোঁতে এনেকৈ আছে, মই যিয়ে কওঁ এনেকৈ, আপুনি কওঁতে এনেকৈ আছে। মই নহয় আপোনালোকে ঘূৰি চাব নালাগে, মইহে দেখি আছোঁ। কিন্তু নহয় এতিয়াহে কৈছোঁ আইতা টোপনিয়াই আছে। উঠক আইতা উঠক, সন্মুখতে খুটাটো আছে, খটককৈ মাৰিব মাথাটো ফালি থাকিব। এইটো দ্বীপ এনেই আহি এনেইতো বস্তুটো কৈছোঁ যদিও তই যিহেতু শিল্পী মানুহ, গতিকে কিবা এটা কৰিলে ভাল পায়, এনেকৈ আহি নিদিবি, এনেকুৱা কিবা ভাষা এটা। কিন্তু এনেকুৱা ভাষ স্কুল হিচাপে মানে মোক সৰুকালৰ অভ্যাসটোৱে দিব লাগে। এনেকৈ আহি স্কুলত প্ৰায়ভাগ এনেকেই আছিলোঁ আগতে, পঢ়া শুনাত চোকা যে। মোহনটো এতিয়া মোহনটো কি হৈছে চব মানুহক আমাৰ ল'ৰালুই চব নহয় দেই, ল'ৰালুইবিলাক ৰাতিপুৱা এনে মা মই কৈ থাকোঁ মোৰ ৰাতি দেৰি হ'ব, ৰাতি আহিব দুৱালৈ মাকে আছে। টেকনিক আছে আকৌ, খাই আহিলে মাক বা ঘৈণীয়েক বা ভনীয়েকে দুৱাৰ খুলি দিয়া টেকনিক আছে। ঘপকে দুৱাৰ খুলি দিলে ফচি যাবতো, টেকনিক চাব। আহি গ'ল আহিলি ভিতৰৰ পৰা মাত দি এই যে ক'লে আঁতৰি আহি এনেকৈ পেচাব কৰা ভাও ধৰি ৰৈ থাকে, খুলি দি যে মাক সোমাই গ'ল, তেতিয়া লাহেকৈ সোমাই। কিন্তু এটা কথা কওঁ দেই, প্ৰত্যেকজন ডেকা ল'ৰা কিন্তু ঘৰখনৰ হিৰো নহয়। নহয় এতিয়া আপুনি যিটো দেখা দিলে, প্ৰত্যেকজনী মাকে এতিয়া ল'ৰা পেচাব কৰা নোহোৱালৈকে ওচৰতে ৰৈ থাকিব। এইটো আৰু প্ৰত্যেকজন ল'ৰা ঘৰখনৰ কাৰণে কিন্তু হিৰো, কাৰোবাৰ ককাই, কাৰোবাৰ সন্তান, কাৰোবাৰ ভাই। হিৰো কিন্তু সেইজনী, চিনেমাৰ হিৰো বেলেগ, ঘৰৰ হিৰো। তেওঁৰ ওপৰত কিন্তু ঘৰখনে নিৰ্ভৰ কৰে, তেওঁৰ ওপৰত ঘৰে নিৰ্ভৰ কৰে, তেওঁৰ ওপৰত সমাজে নিৰ্ভৰ কৰে, তেওঁৰ ওপৰত অসমে নিৰ্ভৰ কৰে, তেওঁৰ ওপৰত ভাৰতে নিৰ্ভৰ কৰে। মই ভাবোঁ যদি আমাৰ ডেকা শক্তিটো শক্তিশালী হৈ থাকে, তেতিয়াহ'লে আমাৰ গোটেই ভাৰতবৰ্ষ শক্তিশালী হৈ থাকিব। নিচাৰ পৰা যিমান পাৰে আঁতৰি থাকিব, নিচাটো বেলেগত লগাব, তাকেই আমাৰ অনুৰোধ। বোলে আও হৰি চাপৰি বজালে ভাল কথাত ভালকৈ বজাব, নহ'লে চাধা মাৰ নিচিনা লাগে। আৰু গুৰুজনাই কৈ গৈছে ন, হাত চাপৰি বজালে তেজ চলাচল হয়, আমাৰ হাৰ্টৰ কাৰণে ভাল। যদি কথা বতৰা কিবা বা সঁচাকৈ আমি আপোনালোকক ৰস দিব পাৰিছোঁ, যদি ভাবিছে অকণমান চাপৰি বজাওঁ, চবেই চিঞৰিব নোৱাৰে ন, কাৰণ এতিয়া ঠাণ্ডা দিন টনচিলৰ প্ৰব্লেমো থাকেতো, মাতটো ইমান নোলায়। চাপৰিটো ভালকৈ বজাব। যদি অনুষ্ঠান থেংক ইউ। যদি অনুষ্ঠান ভাল পোৱাৰ পাছত আপোনালোকে চাপৰি নবজায় নহয়, চাব কিন্তু অহা জনমত এনেকৈ চাপৰি বজাব লাগিব। গতিকে এটা জোৰকে থেংক ইউ। এই মাকবিলাক বুলি কওঁতে, মাকৰ কথা কওঁতে এটা কথা মনত পৰিছে। মাকৰ কাৰণে আমাৰ ল'ৰাখিনি বা সন্তানখিনি অলপ কনফিউজো হয়। কিন্তু আগতে সৰুতে নুশুলে খুব পিটে, হয়নে? নুশুলে খুব পিটেনে? ডাঙৰ হোৱাৰ পিছত আকৌ নুঠিলে পিটে, আকৌ শুলে পিটে। এতিয়া আমাক বুজাই দিলে আমি শুমনে উঠিম, হয়নে? বহুত কনফিউজ হৈ থাকিম। মই সেই গানটো ছাৰে যে কৈছে হিন্দী অসমীয়া গান এটা গাব লাগে বুলি, অকণমান হিন্দী অসমীয়া নহয় দুইটা মিলাই গাইছোঁ নেকি? হা? ফুল ফুলক ৰ'দত ফুল, হৃদয় সেউজী ধৰা, তেৰে বিনা বিকাজিনা, তেৰে বিনা বিকাজিনা। দুটা মিলাই দিওঁ নাই? ফুল ফুলক ৰ'দত ফুল, হৃদয় সেউজী ধৰা, তেৰে বিনা বিকাজিনা, তেৰে বিনা বিকাজিনা। নগাঁৱৰে একুৰেটেজবোৰ বেছি হয় হয়, আৰু জোৰ লাগে যদি হয় হয়। নগাঁও মানুহ আৰু তাতকৈ ডাঙৰ কথা, আপোনালোকৰ নৈ মানুহ বহুত এখনি ওচৰে পাঁজৰে। এই যে আপোনালোকে এনেধৰণৰ অনুষ্ঠানবিলাক, শিক্ষামূলক কামবিলাকো হওক, অনুষ্ঠানবিলাকৰ প্ৰতি আপোনালোকৰ যিটো মন বা মৰম,
এইটো সদায় থাকক, এইটো বৰ ডাঙৰ কথা। আপোনালোকৰ এই মৰম আশীৰ্বাদৰ কাৰণে আমিবোৰ আজি কে মোহন, আপোনালোকে বেহাৰবাৰীখন চাই আমাক মৰম আশীৰ্বাদ কৰিছে কাৰণে বেহাৰবাৰী আউটপোষ্টখন এতিয়াতো নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে। সেইটো কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। গতিকে থেংক ইউ। সেই অকলে বজাই লাজ পালে হয়নে? কোনো নাই, সেইকাৰণে লিড ল'ব নালাগে। কোনোবাই বজাই নে চাই ল'ব লাগে, তাৰপিছত দিব লাগে। আমি আগতে বা একো নাই, হ'ব হ'লেও মই গ্ৰহণ কৰিছোঁ। অবতৰীয়া চুমা দিছোঁ আৰু বেহাৰবাৰী আগৰ এজন প্ৰাক্তন এজন মনত আছেনে নাই? বোলে শুনি সৰ্বজন্ম মোহৰ বছৰ। মই জীৱনত প্ৰায় 500মান মদাহীৰ উল্লেখ কৰিছোঁ, প্ৰায় 500মান। আৰু আপোনালোকৰ এটা কথা মাজতে কৈ থওঁ, আমাৰ লুটুকণ এবাৰ কৃষ্ণ দেই, কিনো ক'ম আৰু স্কুলৰ অনুষ্ঠান এতিয়া বাইদেউহঁতৰ সন্মুখতে আছে, কি ক'ম। এতিয়া কেক এটা ইমান জনপ্ৰিয় আমাৰ মাজত, কেক এটা হৈ পেলাই আমাৰ লোকচানটো কি কওকচোন বাৰু? হেল্ল', খালি বাজে কথা নেপাতিব। বাজে কথা কোৱা নাই, আপুনি কেক হয় জীৱনত কেতিয়াও কেকৰ লগত ফটো উঠিব নোৱাৰে, গম পালে? আমি কিন্তু সেইটো সৌভাগ্য আমাৰ আছে, আপোনাৰ সেইটো সৌভাগ্য নাই। কিন্তু ভাল লাগিছে, তোৰ আজি 2টা চকুৰ পৰা 4টা চকু হ'ল। তই দি দিলি যে আৰু নকওঁ। হনুমানৰ নাচটোৱে নেদেখালি দেখোন আজি। হনুমানৰ নাচটো চাবনে? নিজৰ মানুহখিনি দেখা আকৌ পেটৰ ভৰত মই নোৱাৰোঁ। এতিয়া বেহাৰবাৰীৰ কথাবিলাকতো জানেই, বাৰীৰে নেমু চিঙোতে অঘয়া হোলে বিন্দিলে, বেহাৰবাৰীত জইন কৰোঁতেই সুস্মিতাই থাপ মাৰি ধৰিলে, ভাল লাগিলেও যে তাইক মই ক'ব নোৱাৰোঁ, মোৰ নিজৰ মানুহজনীক এইটো তাইক মই ল'ব নোৱাৰোঁ, কি যে মই কৰোঁ গোসাঁই, বোলে জয় শ্ৰীৰাম, বোলে জয় শ্ৰীৰাম। ধন্যবাদ।